নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এণ্ড্ৰইডৰ এনে এটা ছেটিং কম, গুপ্ত ছেটিং, যোনটো ছেটিং আপোনালোকে হয়তো নাজানে। আৰু এই ছেটিংটো যদি আপোনালোকে অন কৰি লয়, তেতিয়া আপোনালোকৰ মোবাইলৰ ছেটিঙৰ ষ্টাইলটো অলপ বেলেগ কৰি দিব। আপোনালোকৰ মোবাইলৰ ফাংচনৰ ষ্টাইলটো অলপ বেলেগ কৰি দিব। আপোনালোকৰ স্ক্ৰীনখন যিদৰে ওলায় সেইটো আপোনালোকৰ অলপ ওলোটা কৰি দিব, অলপ বেলেগ কৰি দিব আপোনালোকৰ মোবাইলটো। যদি একেটা ষ্টাইলতে আপোনালোকৰ মোবাইলটো চলোৱাত বৰিং লাগিছে, তেতিয়া আপোনালোকে এইটো ছেটিং কৰি ল'ব পাৰে। আপোনালোকৰ অলপ হ'লেও আপোনালোকৰ মনটো তেতিয়া মোবাইলটো আৰু চলাবলৈ সুবিধা পাব। সেই ছেটিংটো জানিবলৈ আপোনালোকে ভিডিঅ'টি কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাষত বেল আইকনটো ক্লিক কৰি ল'ব, যাতে মই আপলোড দিয়া সকলো ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটো কৰিবলৈ আপোনালোকে প্ৰথম যাব লাগিব ছেটিঙত যোৱাৰ পিছত আপোনালোকৰ ছেটিঙৰ পেজখন ওলাব। ছেটিঙৰ পেজখন ওলোৱাৰ পিছত আপোনালোকে তললৈ গৈ এডভান্স ছেটিং বুলি এটা অপশ্যন পাব। এই অপশ্যনটো ক্লিক কৰি আপোনালোকে যোৱাৰ পিছত তললৈ আহি পিনে আপোনালোকে ডেভেলপাৰ অপশ্যন বুলি এটা পাব। আপোনালোকে যদি এই ডেভেলপাৰ অপশ্যনটো নোলায়, তেতিয়া কি কৰিব লাগিব মই কৈ দিছোঁ। আপোনালোকে বেক হৈ আহিব। বেক হৈ অহাৰ পিছত আপোনালোকৰ ছেটিঙত আপোনালোকৰ এটা অপশ্যন ওলায় এবাউট ফোন বুলি। এবাউট ফোন অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ আহি বুইল নাম্বাৰ বুলি এটা অপশ্যন পাব। বুইল নাম্বাৰটোত আপোনালোকে দুবাৰ তিনিবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ তললৈ এনেকৈ কমি আহিব 654321 বুলি। এনেকৈ কমি আহি ইয়াত আপোনালোকৰ 0 হ'ব। 0 হোৱাৰ পাছত ইয়াতে আপোনালোকৰ ইয়ৰ ডেভেলপাৰ ইজ অন বুলি দেখাব। তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ ডেভেলপাৰটো অন হ'ল। তেতিয়া আপোনালোকে আকৌ বেক হৈ আহিব। বেক হোৱাৰ পিছত মই কোৱা মতে আপোনালোকে এডভান্স ছেটিঙত যাব। এডভান্স ছেটিঙত যোৱাৰ পিছত তললৈ আহিব আৰু ডেভেলপাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি যাব। ক্লিক কৰাৰ পিছত এইটো আপোনালোকৰ অফ থাকিব পাৰে, অন কৰি ল'ব। যদি অন আছে ঠিকে আছে। তাৰপিছত আপোনালোকে তললৈ আহিব। তললৈ আহি আপোনালোকে ফৰ্চ RTL লেআউট ডাইৰেকশ্যন বুলি এটা অপশ্যন পাব। সেই অপশ্যনটো আপোনালোকে অন কৰিব। অন কৰিলে দেখা পাব আপোনালোকৰ স্ক্ৰীনখন চেঞ্জ হৈ যাব, উল্টা হৈ যাব। এনেদৰে হৈ যাব আপোনালোকৰ স্ক্ৰীনখন, এনেদৰে হৈ যাব। আপোনালোকে দেখিছিলে নিশ্চয় এই ঘৰখিনি এফালে আছিলে, এফালে থকা ঘৰখিনি এফালে গ'লগৈ। সেইটো আপোনালোকে দেখিছে। এনেদৰে আপোনালোকে মোবাইলটো অলপ চেঞ্জ কৰি ল'ব লাগে, আপোনালোকৰ চলোৱাত অলপ ভাল পাব তেতিয়া। এইটোৱে মই আপোনালোকক ক'ম বুলি কৈছিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবান্ধৱৰ লগত আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি ল'ব, যাতে মই আপলোড দিয়া সকলো ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰে আৰু ভিডিঅ'বোৰ চাব পাৰে। ধন্যবাদ।